Hi everyone. আমি আমাৰ Z Plus all team আমাৰ ইয়াত আছে Z Plus ৰ গোটেই মেম্বাৰ আছে আৰু আমি এতিয়া মানে কি আমি ভিডিঅ' আমি লোকেশ্যন বিচাৰি গৈ আছো এটা নতুন ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'বিলাকতো আপোনালোকে হয়তো চাইছে আৰু মানে আমাক কমেণ্ট বক্সত জনাব আমাৰ ভিডিঅ'বিলাক কেনে পাইছে আপোনালোকে তেতিয়া আমি মানে ভুলবিলাক যদি আমাক দেখাই দিয়ে তেতিয়া আমি শুধৰাব পাৰিম সেই ভুলবোৰ আৰু আমাৰ কেমেৰাৰ আৰৰ মানুহ পুলক বৈশ্য এয়া হ'ল আমাৰ হিৰো ত্ৰিদীপ এয়া হিৰো ধনজিত আৰু মই বিকাশ দাস মই এনে আৰু ইহঁতৰ হেল্পাৰ হয় আৰু আমাৰ ত্ৰিদীপে কি ক'বা মই মানে ক'ব লগা বিশেষ নাই মানে আমি এক্টিং কৰি আছো আৰু Z Plusত আমাৰ ডাইৰেক্টৰ বিকাশে আমাক শিকাই আছে আৰু এইটো বিকাশ দাস আমাক শিকাই থাকে আৰু ডাইৰেক্টৰ নহয় মই একো নহয় আৰু এনে আৰু শিকাই আছে আৰু ভালদৰে শিকাই আছে আৰু এক্টিং কেনেকৈ কৰে আমাক ভিডিঅ' কৰি ভাল লাগে আৰু ভিডিঅ' কৰি ভাল লাগে আপোনালোকে যদি আমাৰ Z Plusত অংশগ্ৰহণ কৰিব বিচাৰে আমাৰ বিকাশ দাসৰ লগত যোগাযোগ কৰিব আৰু আমি এইটো শেষত ক'ব খুজোঁ যে আমি বিদায় 2018 আদৰিছোঁ 2019 আৰু এটা কথা কওঁ কি Z Plus অকল আমাৰেই নহয় সকলোৰে আমি সকলোৱে মিলি কাম কৰিম Z Plusত আৰু আমি এতিয়া মানে Z Plus আৰম্ভহে কৰিছোঁ ইমানটো আমাৰ এক্সপিৰিয়েঞ্চ হোৱা নাই কামৰ আমি জাষ্ট এনে কৰি আছোঁ আৰু কামবিলাক কিন্তু কিমান দৰ্শকে কিমান ভাল পাইছে নাজানো তো বিশেষ নকওঁ লাষ্টত এটা কথাই ক'ম কি সকলোকে আমাৰ নতুন বছৰৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইংৰাজীক আদৰি লৈ এনেকুৱা নহ'ব যে অসমীয়াক পাহৰি যাব অসমীয়াটোকো আমি বজাই ৰাখিব লাগিব অসমীয়া সংস্কৃতিটো তাৰ লগতে আমি যিবিলাক আমাৰ পুৰণা বছৰত কিবা যদি আমাৰ মানে কিবা ভুল ভ্ৰান্তি সেইবিলাক হৈছে সেইবিলাক সকলোকে মাফ কৰি দিব সকলোৱে মিলিজুলি থাকক সুখত থাকক সেইটোৱে কামনা কৰোঁ আৰু সকলোকে লাষ্টত অল অফ ইউ মাই ফ্ৰেণ্ডছ দাদা ভাইটি সকলো হেপী নিউ ইয়েৰ Happy Happy New Year. Happy New Year. So thank you.